ৰূপা কামান ডাঙৰীয়ানী আমাৰ মাজত উপস্থিত LNTৰ বিষয়া কৰ্মচাৰীসকল আৰু ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰীসকল আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল আজি দিনটো ধেমাজি জিলা আৰু ক'ব গ'লে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰাইজৰ বাবে এটা অতি সুন্দৰ দিন LNT লাৰ্চন টাৰ্বো বুলি আমি যাক কওঁ ভাৰতৰ আটাইতকৈ ডাঙৰ নিৰ্মাণকাৰী সংস্থা ভাৰতত যিমান ডাঙৰ ডাঙৰ দলং নিৰ্মাণ হয় ৰিফাইনাৰী নিৰ্মাণ হয় ভাৰতত যিমান ডাঙৰ ডাঙৰ কাৰখানা নিৰ্মাণ হয় তাৰ মেক্সিমাম নিৰ্মাণৰ কাম LNT কোম্পানীয়ে কৰে আজি আমাৰ অসমত বৰ্তমান দুখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ কামো কৰি আছে আৰু দেশত LNTয়ে যিমান কাম কৰে বিদেশত LNTয়ে তাতকৈও বেছিকৈ কাম কৰে অৰ্থাৎ আজি সমগ্ৰ পৃথিৱীতে LNT নিৰ্মাণৰ ক্ষেত্ৰত এটা ডাঙৰ নাম বা ডাঙৰ এটা কোম্পানী এই LNT কোম্পানী আৰু ভাৰতৰ আন কোম্পানীসমূহক নিৰ্মাণৰ সৈতে জড়িত শ্ৰমিকৰ যথেষ্ট প্ৰয়োজনীয়তা আছে আমাৰ প্লাম্বিং চেনিটাৰী টাইলিং মেছনাৰী এই যিমানবিলাক কাম আমি কৰিব লাগে এই কামবিলাক অসমত যিমান কাম আছে আন ৰাজ্যতো আছে বিদেশতো ইমানেই কাম আছে অলপ আগতে মই যেতিয়া এই কেন্দ্ৰটো চাবলৈ গৈছিলোঁ তেতিয়া মোক LNTয়ে কৈছিলে যে বৰ্তমান অষ্ট্ৰেলিয়াত বছৰি 40 লাখ টকা দৰমহা দিয়ে 5 বছৰ সেই দেশৰ স্থায়ী বাসিন্দা হিচাপে থাকিবলৈ দিয়ে যদি ভাল নিৰ্মাণকাৰী বা নিৰ্মাণ শ্ৰমিক তেওঁলোকে পাব পাৰে ইয়াৰ গ্ৰেড আছে 7টা গ্ৰেড আছে যে প্ৰথম গ্ৰেডৰ কৰ্মচাৰীয়ে কিমান টকা পাব দ্বিতীয় তৃতীয় চতুৰ্থ শিক্ষা আৰু অভিজ্ঞতাৰ লগত তেখেতসকলে যথেষ্ট টকা উপাৰ্জন কৰিব পাৰে আমাৰ অসমতো আজিকালি বহুত কাম ওলাইছে যোৱা পৰহি দিনাখন 4 তাৰিখে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া গুৱাহাটীত আহিছিলে 11,000-12,000 কোটি টকাৰ প্ৰকল্প তেখেতে উদ্বোধন কৰি থৈ গৈছিলে আজি আমাৰ অসমতে ক'ব গ'লে 1 লাখ কোটি টকাতকৈও বেছি নিৰ্মাণৰ কাম বিভিন্ন পৰ্যায়ত চলি আছে আৰু আমি যদি ব্ৰিজবিলাক চাবলৈ যাওঁ ধুবুৰী ফুলবাৰী গুৱাহাটী নৰ্থ গুৱাহাটী মাজুলী যদি আমি দলং চাব যাওঁ কেইদিনমান আগতে মই মাজুলীত আহিছিলোঁ মাজুলীৰ দলং বনোৱা নিৰ্মাণৰ কাম কৰিবলৈ অসমৰ বাহিৰৰ পৰা শ্ৰমিকসকল আহিছে থলুৱা শ্ৰমিক ইয়াত নাই অসমৰ বাহিৰৰ পৰা শ্ৰমিক আহিছে এতিয়া চতুৰ্থ শ্ৰেণীৰ চাকৰি কৰিব যদি বাহিৰৰ পৰা এজন ল'ৰা আহে আমাৰ অসমত আন্দোলন হৈ যায় যে গ্ৰেড 4 কৰিবৰ কাৰণে বাহিৰৰ পৰা কিয় ল'ৰা আহিলে গ্ৰেড 3 কৰিবৰ কাৰণে বাহিৰৰ পৰা কিয় ল'ৰা আহিলে এক প্ৰকাৰ সৰু সুৰা বন্ধ পিকেটিং হৈ যায় কিন্তু গ্ৰেড 3 জনে কিমান টকা দৰমহা পায় 30,000 টকা 25,000 টকা দৰমহা পায় কিন্তু কোনেও এইটো নকয় যে আমাৰ দলং বনাবলৈ বাহিৰৰ পৰা মানুহ কিয় আহিছে কাৰণ দলং বনোৱা শ্ৰমিকজনে অতি কমেও 50,000 টকা দৰমহা পায় বেছি দৰমহা পোৱাটোত আন্দোলন নহয় কম দৰমহা পোৱাটোত বাহিৰৰ পৰা আহিলে আন্দোলন হয় এটা কথাটোৰ মিনিং এইটোৱেই যে আমাৰ অসমত আৰু ভাৰতত আৰু ভাৰতীয় মানুহে বিদেশত আমাৰ জীৱন ধাৰণৰ বাবে ভগৱানে আমাক বহুত
সুবিধা কৰি দিছে। ইলেক্ট্ৰিচিটিয়ান দেশক লাগে, ইলেক্ট্ৰিচিয়ান নাই। দেশত নাৰ্ছ লাগে, ইংৰাজীত কথা ক'ব পৰা ছোৱালী নাৰ্ছ লাগে। ছিংগাপুৰৰ পৰা মোৰ ওচৰত নাৰ্ছ বিচাৰি আহে, মই নাৰ্ছ দিব নোৱাৰো। ছিংগাপুৰত গৈতো অসমীয়া ক'ব নোৱাৰিব, নাৰ্ছটো ইংৰাজী জানিব লাগিব। আৰু বিদেশৰ বিভিন্ন স্থানৰ পৰা মোৰ ওচৰলৈকে মানুহ আহে যে তেওঁলোকক ভাল স্কিল ট্ৰেইনিং থকা মানৱ সম্পদ লাগে। আজি লাহে লাহে বিদেশৰ ৰাষ্ট্ৰবিলাকত জনসংখ্যা কমি আহিছে, তাতে কাম কৰিবৰ কাৰণে মানুহ নোহোৱা হৈছে। আৰু সেইকাৰণে তেওঁলোকে ভাৰতীয় মানুহৰ ওপৰত বহুতখিনি ডিপেণ্ড কৰে। এটা সময় আছিলে, মই কোভিডৰ সময়ত ধেমাজি লখিমপুৰৰ বহুত ল'ৰা ছোৱালী লগ পাওঁ, মোলৈকে মেছেজ দিয়ে, দাদা আমাক গুৱাহাটীত ঘূৰাই আনক, ধেমাজিত ঘূৰাই আনক, গোগামুখত ঘূৰাই আনক। মই তেওঁলোকক সোধো, তোমালোকে কি কাম কৰা? হায়দৰাবাদত থাকে, কৰ্ণাটকত থাকে। বোলে আমি চিকিউৰিটি কৰোঁ। চিকিউৰিটি গাৰ্ড কৰিলে দৰমহা পাব 8,000 টকা, 9,000 টকা, 12,000 টকা। কিন্তু এই চিকিউৰিটি গাৰ্ডজনে যদি লগত বন্দুক চলোৱা প্ৰশিক্ষণটো পাই যায়, তেওঁৰ দৰমহা হৈ যাব 20,000। তাৰমানে মই এইটো বুজাইছো যে মানুহে যেতিয়া জ্ঞান এটা আহৰণ কৰিব, যিমানে জ্ঞান আহৰণ কৰিব সিমানে দৰমহা বাঢ়ি বাঢ়ি গৈ থাকিব। এতিয়া লখিমপুৰ ধেমাজি 1 লাখতকৈও বেছি ল'ৰা আজি আমাৰ ভাৰতৰ বিভিন্ন ৰাজ্যত আছে। কোভিডৰ সময়ত আমি টকা পঠাইছিলো, তেওঁলোকে আমাক হোৱাটছআপত একাউণ্ট নম্বৰ দিছিলে, আমি টকা পঠাইছিলো। গতিকে মই জানো। আৰু মই যদি কেতিয়াবা বেংগলোৰ হায়দৰাবাদত যাওঁ, এই ল'ৰা ছোৱালীবিলাকে মোক দেখিলে লগ কৰিব আহে। কিমান ল'ৰা একোটা মলত মিটিং কৰিব পৰাকৈ ল'ৰা থাকে, অসমৰ ল'ৰা ছোৱালী ইমান বেংগলোৰত ল'ৰা থাকে। কিন্তু এই ল'ৰা ছোৱালীখিনিক আমি কেনেকে পঠাই দিছো, ক'ব গ'লে হিচাপত আমি পঠাই দিছো। মানে তেওঁলোকৰ কোনো ট্ৰেইনিং নাই। কোনোবাই লগত লৈ গৈছে যে বল মই পাইছো কাম, তও লগত গৈ। তাৰ কাৰণে তেওঁলোকে 8,000, 9,000, 10,000 টকা দৰমহা পায়। কিন্তু এই ল'ৰাখিনিক যদি আমি শিকাই বুজাই পঠাই দিলোহেঁতেন, তেওঁ বাহিৰত 25,000 টকা দৰমহা পালে। কিন্তু আমি শিকাই বুজোৱাৰ পৰিৱেশো নাছিলে, আৰু শিকাই বুজাই যে ল'ৰা ছোৱালীক পঠাব পাৰি সেই কথাটো আমি নাজানিছিলো। আৰু শিকাই বুজাই লোৱাৰ পিছত বাহিৰত পঠাব নালাগে, অসমতে কাম। আজিৰ দিনত ব্ৰহ্মপুত্ৰৰ পৰা 9খন দলং হৈ আছে। একোখন দলঙত 3,000খন ল'ৰা ছোৱালীয়ে কাম কৰি আছে। 9×3 = 27,000। মেডিকেল কলেজ 13খন কাম চলি আছে, ধেমাজিতো চলি আছে। তাত একোখন মেডিকেল কলেজত কাম কৰি আছে 600 ল'ৰা ছোৱালী। ক'ৰ পৰা আহিছে? বাহিৰৰ পৰা। আৰু যদি আমাৰ অসমৰ ভিতৰৰ পৰাও ক'ৰ পৰা আহিছে? ধুবুৰী, গোৱালপাৰা। তেওঁলোকে নিজে হাতত শিকিছে। আৰু আমাৰ ল'ৰা ছোৱালীখিনি আমি বাহিৰত গৈছো একো নিশিকাকে। মই প্ৰায়ে খবৰ পাওঁ, দাদা অমুকজন ঢুকালে, ডেড বডিটো লৈ আহিব লাগে। ইমান সমস্যা বাহিৰত কিয়? আমাৰ ল'ৰা ছোৱালীবিলাকে যি কাম কৰে একেবাৰে বেছ লেভেলৰ কাম কৰে। তাৰমানে ট্ৰেইনিং আদি নোহোৱাকৈ যায়, কাৰিকৰী জ্ঞান নোহোৱাকৈ যায়। গতিকে তাতে উন্নত কাম নাপায়, তাতে সাধাৰণ কাম পায়, যেনে তেনে পেটে ভাতে খাই দেউতাক মাকলৈকে মাহত 2,000 টকা পঠিয়াই দিয়ে। আৰু আজি আমাৰ গাঁওবিলাকৰ ল'ৰা ছোৱালী নাই, বহুত ল'ৰা ছোৱালী বাহিৰত আছে। এতিয়া অলপ চাকৰি বাকৰি খুলিছে বুলি অলপ অসমত আছে, পঢ়া শুনা কৰি আছে যে পুলিচৰ চাকৰি পাম নেকি। মোক লগ পালে শুনে, দাদা কেতিয়া আছে দৌৰা? মই বোলো জুলাই নগৰ।
অলপ দুই এজনে ৰাতিপুৱা দৌৰা দৌৰি কৰি আছে, কিন্তু চৰকাৰী চাকৰিটো শেষ নহব। চৰকাৰী চাকৰি নোপোৱা মানুহখিনি কি চিকিউৰিটি গাৰ্ড হৈ থাকিব নেকি? 10জন ল'ৰাই চাকৰি পালে, 10জনে চাকৰি নাপালে, এই 10জন ল'ৰা ক'ত যাব? যদি চিকিউৰিটিও পঠাব লাগে, তাক এনেকে পঠাব লাগিব যাতে সি ৰাইফল চলাব পাৰে, তেতিয়াহে তাতে গৈ ভাল দৰমহা পাব। লাঠি লোৱা চিকিউৰিটিয়েটো দৰমহা নাপাব। বোলে ই চিকিউৰিটি কৰিব, কিন্তু কেৰেটি জানে, তাতে তাক ছুপাৰভাইজাৰ চাকৰি দিব। এই যে জ্ঞান নোহোৱাকৈ আমি ল'ৰা ছোৱালীখিনি কৰ্মক্ষেত্ৰত উলিয়াই দিছিলো, তাৰ বাবে অসমত আমাৰ ল'ৰা ছোৱালীসকলে উপাৰ্জন যিমান কৰিব লাগে তাতকৈ কম টকাত উপাৰ্জন কৰি আছিল। যেতিয়াৰ পৰা আমাৰ চৰকাৰে দায়িত্ব ল'লে, আমি কিছুমান নতুন কাম কৰি আছো। টাটাৰ লগত লগ লাগি আমি সোণাপুৰত এখন ইনষ্টিটিউট খুলিছো, যে আমাৰ ল'ৰা ছোৱালী হোটেলত কাম কৰিব যায়, কিন্তু শিকি বুজি কাম কৰিব গ'লে দৰমহা বেছি পায়। কেইদিনমান আগতে মই ছত্তীশগড়ত গৈছিলো, ইলেকশ্যন কেম্পেইনত ৰাতি ৰায়পুৰৰ এখন হোটেলত আছিলো। 8গৰাকী অসমৰ ল'ৰা ছোৱালী লগ পালো। বোলে দাদা, আমি যোৱা বছৰৰ পৰা ইয়াত কাম কৰি আছো। মই ভাবিলো বাহিৰত শিকিছে। মই ক'লো তোমালোকৰ ট্ৰেইনিং ক'ত হৈছে? বোলে দাদা, আমি টাটাৰ ট্ৰেইনিং ইনষ্টিটিউটত কৰি আহিছিলো সোণাপুৰৰ পৰা। এই ছোৱালীজনী 8,000 টকা দৰমহা পালেহেঁতেন, এতিয়া 16,000 পায়। কিয়? আমি শিকাই বুজাই পঠালো। আজি আমি গোগামুখত যিটো কাম কৰিছো, এতিয়া আজিকালি প্ৰত্যেক মানুহৰ ঘৰত মাৰ্বল লাগে, মাৰ্বল, টাইলছ এইবিলাক লাগে। আৰু কাৰ ঘৰত লাগে? আটাইতকৈ যি চৰকাৰী অফিচ নহলে মধ্যবিত্তৰ পৰা ধনী মানুহলৈকে ঘৰত টাইলছ আজিকালি লগাই। কোনোবাই অলপ কম দামত লগাব, কোনোবাই বেছি দামত লগাব। ঘৰ হলে টাইলছ লাগে। আজি যদি আমি এগৰাকী ল'ৰা টাইলছ বনাব শিকো, ইলেক্ট্ৰিচিটি আগৰ দৰে নহয়। আজিকালি এটা জেগাতে চুইচ টিপিলে তাৰ পৰাই গোটেই ইলেক্ট্ৰিচিটি কণ্ট্ৰল কৰিব পাৰি। আগত আছিল নুমুৱা আৰু জ্বলোৱা, এতিয়া নুমুৱা নহয়। ৰাতি হলে পাৱাৰ কমিব, দিনত হলে পাৱাৰ বাঢ়িব। ৰাতি হলে পাৱাৰটো অলপ যিমানে শুবৰ সময় হ'ব পাৱাৰটো কমি যাব, 6টাৰ পৰা পাৱাৰটো বাঢ়িব, দিনে নিজে নিজে বন্ধ হৈ যাব। কোনেও একো কৰিব নালাগে, অট'মেটিক। অট'মেটিক মানে কি? মেচিনটোহে অট'মেটিক, চলোৱা মানুহ এজন লাগিব পিছফালে। এই চলোৱা মানুহজনেও সমানে সমানে উপযুক্ত দৰমহা পায়। আজি আমি LNTৰ লগত লগ লাগি গোগামুখত যিটো কাম কৰিলো, আমি যদি ইয়াক ব্যৱহাৰ কৰো, এই ইনষ্টিটিউটখনে গোগামুখ ধেমাজিৰ বহুত মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰিব। অলপ আগতে মোক তেওঁলোকে দেখাই আছিলে যে অষ্ট্ৰেলিয়াত যদি ভাল প্ৰশিক্ষণ লৈ পঠাই দিব পাৰি 40 লাখ টকা দৰমহা পাব। কাম কি? বোলে টাইলছ। আমাৰ অসমত ক'ব এইটো মিস্ত্ৰী। মোৰ দাদা ইংলেণ্ডত থাকে। ঘৰত যেতিয়া মই আগত তেওঁৰ ঘৰত গৈছিলো, যিজনে ইলেক্ট্ৰিচিটি কাম কৰিবহে সি মাৰ্চিডিজত আহে। গাড়ীত আহিব, বঢ়িয়াকৈ ধুনীয়াকৈ ৰখিব, কাম কৰিব, বিল দিব, টকা ল'ব, গুচি যাব আৰু গধূলি নিজৰ মতে চলিব। তাত এইবিলাক শব্দ ব্যৱহাৰ নহয়, মিস্ত্ৰী তিস্ত্ৰী শব্দ ব্যৱহাৰ নহয়। তাত শব্দবিলাকো ভাল। মই বোলো এনেকে আহিলে বোলে ইলেক্ট্ৰিচিয়ান, বোলে তেনেকে আহিব, কাৰণ ইয়াৰ ইনকাম মোতকৈ বেছি। ই যে ঘৰত আহি কাম কৰে, সেইকাৰণে একোটা ভিজিটত, যেনেকে ডক্টৰে হোম ভিজিট কৰিলে আমি 200 টকা হোম ভিজিট দিব লাগে, তেনেকে তেওঁ হোম ভিজিট কৰিব অহাৰ কাৰণে তেওঁক আমি 200 টকা দিব লাগিব। আমাৰ ইয়াত মিস্ত্ৰী ফালে আহে। এতিয়া সমাজ পৰিৱৰ্তন হৈছে। কাম নকৰা মানুহতকৈ কাম কৰা মানুহৰ সন্মান বাঢ়িছে।
বোলে কি কৰে, বোলে ই আন্দোলন কৰে, তাৰ সন্মান নাই। বোলে ই কি কৰে, বোলে ই ভাল এজন টাইলছ লগোৱা, ই এজন টেকনিচিয়ান, তেওঁৰ সন্মান আজি সমাজত বেছি আছে। এই ইনষ্টিটিউটত আমি যদি ভাল কৰি ট্ৰেইনিং লওঁ, এই প্ৰথম ট্ৰেইনিং লোৱা ল'ৰাকেইটাই মই আহোঁ, 2 বছৰ পিছত আহি ইয়াত আপোনালোকে দেখিব যে তেওঁলোকে পঠোৱা টকাৰে তেওঁলোকৰ ঘৰখন পৰিৱৰ্তন হ'ব ধৰিছে। কাৰণ গ্ৰেড 3, গ্ৰেড 4তকৈ তেওঁলোকে টকা বেছি উপাৰ্জন কৰিব। ইয়াত এটা আমি নতুন কথা এটা মই আজি আহি কৈছো যে সোলাৰ ৰুফটপ লগোৱা এটা ট্ৰেইনিং দিয়ক। সোলাৰ ৰুফটপ মানে কি? সেইদিনাখন মোদী ডাঙৰীয়াই কৈ গৈছে যে আমি ঘৰতো ইলেক্ট্ৰিচিটিৰ বিল দিওঁ, আমি যদি সোলাৰ ৰুফটপ লগাওঁ আমি ইলেক্ট্ৰিচিটিৰ বিল দিব নালাগে, কাৰণ সূৰ্যৰ পৰা ইলেক্ট্ৰিচিটি পাম, আৰু তাৰ লগতে আমি ইলেক্ট্ৰিচিটি ৰাহি হোৱা ইলেক্ট্ৰিচিটিখিনি মানুহক বিক্ৰী কৰিব পাৰিম। এতিয়া দেশত প্ৰত্যেক মানুহৰ ঘৰৰ ওপৰত সোলাৰ ৰুফটপ লগোৱা জল জীৱন মিছনৰ দৰে এটা ডাঙৰ স্কিম আহি আছে। 3-4জন ল'ৰাই যদি এটা পাৰ্টনাৰশ্বিপ ফাৰ্ম কৰি লয় যে এই 5খন গাঁৱৰ সোলাৰ ৰুফটপ মই লগাম, তেওঁ কিমান টকা উপাৰ্জন কৰিব? আৰু কাম বিশেষ একো নাই, কিন্তু আমি সোলাৰ ৰুফটপ লগোৱা ট্ৰেইনিং লোৱা নাই কাৰণে 2 দিন পিছত কলিকতা, বিহাৰৰ পৰা মানুহে আহি ইয়াতে সোলাৰ ৰুফটপ লগাব। তেতিয়া আমি আন্দোলনো নকৰোঁ, গ্ৰেড 3, গ্ৰেড 4 কৰিব আহিলে আমি আন্দোলন কৰোঁ। কিন্তু তেওঁলোকে ইয়াৰ পৰা যিমান টকা উপাৰ্জন কৰিব ক'ত পঠাব? বাহিৰত তেওঁলোকৰ নিজৰ ঘৰলৈকে পঠাব। কিন্তু আজি যদি গোগামুখত মই এতিয়া LNT কৈছো যে সোলাৰ ৰুফটপ লগোৱা আপোনালোকে ল'ৰা ছোৱালীক শিকাওক, কাৰণ অহা বছৰৰ পৰা আটাইতকৈ উপাৰ্জন তাতে আৰম্ভ হ'ব, আৰু এইটো বহুত বছৰলৈকে থাকি যাব। পুখুৰীত আমি ইমান দিনে মাছ লগাইছিলো, এতিয়া পুখুৰীত সোলাৰ লগাই পেলাই তাৰ পৰা আমি মাছটো ল'মেই, লগত ইলেক্ট্ৰিচিটি আমি উৎপাদন কৰিব পাৰিম। এতিয়া এই কথাবিলাক সাধু সাধু যেন লাগে, কিন্তু 2 দিন পিছত আমি দেখাই পাম। ইয়াতে পুখুৰী কেইটা যে আমি দেখিছো, তাত পুখুৰীৰ ওপৰত সোলাৰ বনোৱা ট্ৰেইনিঙো এই ইনষ্টিটিউটখনে দিব। মেডিকেল কলেজ এখন হলে যিমান লাভ হয়, তাতকৈ স্কিল ট্ৰেইনিং চেণ্টাৰ এটা হলে নিবনুৱাসকলৰ কাৰণে বেছি লাভ। আজি আমি ইয়াত যি কাম কৰিছো, সি ধেমাজি মেডিকেল কলেজতকৈও ডাঙৰ কাম আজি ইয়াত গোগামুখত সম্পন্ন হৈছে, কাৰণ ইয়াৰ পৰা মানুহৰ জীৱনলৈ উপাৰ্জন আহে। যদি মানুহৰ জীৱনত উপাৰ্জন আহে, মানুহৰতো বেমাৰেই নহয়, ডায়েবেটিক সময়ত চিনাক্তকৰণ হ'ব, ব্লাড প্ৰেছাৰ সময়ত চিনাক্তকৰণ হ'ব, তেতিয়াতো মানুহ হস্পিটাল যাবই নালাগে। মানুহ হস্পিটাল কিয় যায়? চুগাৰ হোৱাৰ 5 বছৰ পিছতহে গম পায় চুগাৰ হ'ল বুলি, কাৰণ ডক্টৰৰ তাত যাবতো পইচা নাই। যদি আৰ্থিকভাৱে আমাৰ টকা পইচা থাকে, তেতিয়াহ'লে বেমাৰো সময়ত ধৰাত পৰিব, কেপচুলতে বেমাৰ ভাল হ'ব, অপাৰেশ্যনলৈকে যাবই নালাগে। এতিয়া আমি আৰু এটা কাম হাতত লৈছো যে আমাৰ মহিলাসকলক আমি লাখপতি বনাব লাগে। বনিব নাই বাইদেউ লাখপতি? ইচ্ছা আছে নে নাই বনিব? কাৰ কাৰ ইচ্ছা নাই হাত ডাঙৰ? কাৰ কাৰ ইচ্ছা নাই হাত ডাঙৰ? আচ্ছা, এতিয়া কাৰ কাৰ ইচ্ছা আছে হাত ডাঙৰ? বাপৰে, এটা ফৰ্ম ফিল আপ কৰিলে নে নাই? সেলফ হেল্প গ্ৰুপৰ ফৰ্ম ফিল আপ কৰিলে নে নাই বাইদেউ? ফৰ্ম অহা নাই ইয়াতে? কোনে কোনে কৰা নাই হাত ডাঙৰ? ফৰ্ম কোনে কোনে লোৱা নাই? আচ্ছা, ফৰ্ম কোনে কোনে ল'লে হাত ডাঙৰ? এই বাইদেউতে লোৱা নাই ফৰ্ম?
ফৰ্ম লৈছে, আগত লৈছে। এতিয়া ফৰ্ম ফিল আপৰ ডেট আহি আছে, যিদিনাখন ডেট আহিব আপোনালোকে একদিনতে ফিল আপ কৰিব লাগিব, ঠিক আছে? ডেটটো আমি 15 তাৰিখে ঘোষণা কৰি দিম যে কোন তাৰিখে ফৰ্মখিনি ঘূৰাই দিব লাগিব। প্ৰথমতেতো 10,000 পাব, পিছত আকৌ বেংকৰ পৰা 12,500 পাব, আমাৰ পৰাও 12,500 পাব। তাৰমানে 25-10 35 চৰকাৰৰ পৰা পালে, আৰু লাখপতি হ'বৰ কাৰণে আৰু 65হে বাকী থাকিলে। হয় নহয়? ইমান সহজ অংক মই বুজাই দিছো। গতিকে ভাল কৰি 35,000টো খৰচ কৰিলে বাকী 65,000 নিজে নিজে আহি যায়, হ'ব? কিন্তু ঘৰত গৈ গিৰিয়েকবিলাকক দি দিলে একো নহ'ব, কিন্তু যাব গৈছে, বুজি পালে? সেইকাৰণে আমাৰ মহিলাই হওক পুৰুষে হওক শ্ৰমৰ প্ৰতি যেতিয়া আমাৰ আগ্ৰহ হ'ব তেতিয়া আমি আগবাঢ়ি যাব পাৰিম। আৰু এই গোগামুখৰ আজি আৰম্ভ কৰা ট্ৰেইনিং চেণ্টাৰটোৰ জৰিয়তে মই ভাবোঁ যে আমি শ্ৰমেৰে দীক্ষিত এছাম যুৱক সমাজ আমি নিৰ্মাণ কৰিব পাৰিম। এই কেন্দ্ৰটো ৰণোজ পেগু ডাঙৰীয়া বিধায়ক থাকোঁতে MLA চিগনেচাৰ স্কিমত আমি 10 কোটি টকা দিছিলোঁ, তাৰ পৰা বিল্ডিংটো বনোৱা হৈছিলে। কেন্দ্ৰটো সুন্দৰ কৰিবৰ কাৰণে আমি 3 কোটি টকা আৰু নতুনকৈ খৰচ কৰিলোঁ। ল'ৰা ছোৱালীয়ে ইয়াতে 90 দিন ট্ৰেইনিং ল'ব, আৰু 90 দিন ট্ৰেইনিং লোৱাৰ পিছতে তেওঁলোকক LNTয়ে কাম দিব, অৰ্থাৎ প্লেচমেণ্টৰ ব্যৱস্থা কৰি দিব। আমি প্লেচমেণ্টৰ কাৰণে কোনো চিন্তা কৰিব নালাগে, খালি ট্ৰেইনিংটো ভাল কৰি ল'ব লাগে। যোৱা বছৰ আমি কোকৰাঝাৰত এটা আৰম্ভ কৰিছিলোঁ, আজি গোগামুখত আমি দ্বিতীয় চেণ্টাৰটো আৰম্ভ কৰিলোঁ, আৰু আমি অহা কিছুদিনৰ ভিতৰত নলবাৰীত তৃতীয় চেণ্টাৰ এটা কৰিম, আৰু চতুৰ্থতে আমি যোৰহাটত এটা চেণ্টাৰ কৰাৰ কাৰণেও আমি মনত ভাবিছোঁ, যাতে এই ধৰণে অসমৰ যুৱক সমাজক আমি দক্ষতা বিকাশ আৰু শ্ৰমৰ এটা নতুন জীৱন আমি দিব পাৰোঁ। অসমত আমাৰ স্কিল ইউনিভাৰ্চিটি এখনো হৈ আছে, তাত আৰু বহুত স্কিল ট্ৰেইনিঙৰ ব্যৱস্থা হ'ব। পলিটেকনিকবিলাকত টাটা টেকনলজিৰ লগত মিলি আমি নতুন প্ৰযুক্তিবিলাক শিকোৱাৰ বাবেও আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। কেইদিনমানৰ ভিতৰতে আমি দেখা পাম আমাৰ পলিটেকনিকবিলাক কি সুন্দৰ কৰি আমি নতুন যিবিলাক বিষয় আছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আদি, তাৰ ওপৰত আমি ট্ৰেইনিং দিব পাৰিম, যাক আজি বহুত চাকৰি বাকৰি আছে, আমি সেই চাকৰিবোৰ ল'ব পাৰিম। অসম চৰকাৰে 1 লাখ চাকৰি দিম বুলি কৈছিলে, আমি 1 লাখ দিলোঁ। অহা বছৰ মানে এই বছৰটোত আমি আৰু 35,000 চাকৰি দিম। কিন্তু অসমত 16 লাখ নিবনুৱা আছে, 2-3 লাখক মই চৰকাৰক দিব পাৰিম, বাকী সকলেতো শ্ৰম কৰিবই লাগিব, কাম কৰিবই লাগিব, খেতিও কৰিব লাগিব। আজিকালি চৰকাৰে ধান কিনে, চৰকাৰে সৰিয়হ কিনে, আৰু চৰকাৰে কিনাৰ কাৰণে মিলৰ মালিকেও চাউল ধানৰ দাম আজিকালি বেছি কৰিলে। গতিকে লাহে লাহে আৰ্থিকভাৱে আমি আগবাঢ়ি যাব পাৰিছোঁ, আৰু এই দক্ষতা বিকাশ কেন্দ্ৰবিলাকেও আমাৰ ল'ৰা ছোৱালীক শিক্ষিত আৰু কৰ্মদক্ষ কৰি তুলিব। আজি এই সুন্দৰ আয়োজনৰ বাবে মই অসম চৰকাৰৰ স্কিল বিভাগক ধন্যবাদ দিছোঁ, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, আমাৰ বিষয়াসকলক, সঞ্জয় কিষাণ ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ যে কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ্ছসকলৰ বাবে যিটো আমাৰ কৰ্পৰেশ্যন আছে বা যিটো আমাৰ ছ'চাইটি আছে, তাৰ পৰা তেখেতে এই গোটেই দায়িত্ব গ্ৰহণ কৰিছে। মই জয়ন্ত মল্ল বৰুৱা আৰু সঞ্জয় কিষাণ ডাঙৰীয়াক এই সুন্দৰ আয়োজনৰ বাবে, ব্যৱস্থাৰ বাবে ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া আৰু বিধায়ক ৰণোজ পেগুৰ প্ৰচেষ্টা নহ'লে গোগামুখত এই কাম কেতিয়াও সম্ভৱ নহ'লহেঁতেন। মই প্ৰদান বৰুৱা আৰু ৰণোজ পেগু ডাঙৰীয়াক
হৃদয়ৰ পৰা ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। আজি এই অনুষ্ঠানটো মিচিং স্বায়ত্তশাসিত পৰিষদে অত্যন্ত বদন্যতাৰে সৈতে বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ ছাপোৰ্ট কৰাৰ উপৰিও আন বহুত ধৰণে মিচিং অট'নমাছ কাউন্সিলে আমাক সহায় কৰিছে। মই মিচিং স্বায়ত্তশাসিত পৰিষদ পৰমানন্দ চাইনিয়া ডাঙৰীয়াক মই অসম চৰকাৰৰ হৈ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। পুনৰ সকলোকে মোৰ প্ৰণাম, নমস্কাৰ আৰু অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। রাষ্ট্রীয় সংগীত পরিবেশন